So welcome to my first channel আপোনালোক স্বাগতম জনাইছোঁ আৰু আজি আমি যাম প্ৰথমতে চেল্ফি ষ্টিক কিনিব যাম আৰু তাৰ পাছত কামাখ্যা মন্দিৰ যাম এই দোস্ত আজি আমি যাম মানে কমাৰগাঁও যাম কমাৰগাঁও কামাখ্যা মন্দিৰ যাম আজি মোৰ লগত আছে এই পবিত্ৰ আছে আৰু গৌতম আছে হাইদি Finally, dosto আমি কমাৰগাঁও চক পাইছোঁ কমাৰগাঁও চক আৰু এতিয়া আমি যাম কামাখ্যা মন্দিৰ আৰু কামাখ্যা মন্দিৰ এইটো ৰাস্তাৰে যায় আপোনালোকে চাব পাৰে এইটো ৰাস্তাৰে কামাখ্যা মন্দিৰ যায় আৰু কামাখ্যা মন্দিৰ যায় বহুত ভাল লাগে আৰু গুৱাহাটীলৈ নগ'লে হ'ব ইয়াত কামাখ্যা মন্দিৰ চাব পাৰে दोस्तों আমার পারে করা হে ভগবান মায়া তোমার প্রভু কিনো মায়া কিনো লীলা তোমার কিনো লীলা কামাখ্যা মন্দিৰ পালোহি শিৱলিংগ এইটো শিৱলিংগ কয় ইয়াত মন্দিৰত কিবা লেখা আছে মন্দিৰৰ ভিতৰত কত কৰি দিব পাৰিম দিলে কামাখ্যা মন্দিৰৰ বিষয়ে কিবা এটা ক'ব নেকি এই মহামায়া কামাখ্যা ধুব পাত না যা জয়কাৰী মহানী পায় আজি কামাখ্যা ধৰ্ম মন্দিৰত তেওঁ যুৱক ল'ৰা তিনিজনে আহি শিৱ বনোৱা বুলি কামনা কৰিছে ৰাজ্যসমূহে যাতে সেৱা সৎকাৰ কৰিব মন্তব্য কামনা কৰিব আৰু যুৱক ল'ৰা তিনিজনক ভালে কুশলে ৰখা মাই এটা কামাখ্যা মন্দিৰ বুলি আজি আহি যাতে ঠিক বনোৱা বুলি কামনা কৰি তেওঁলোকৰ শুশ্ৰূষা মনৰ কামনা যাতে মাই কামাখ্যা আদৰলৈ সাদৰলৈ বহুকাল ৰক্ষা কৰা যিহেতু আপোনাৰ সন্তান আপোনাৰ ভৰি তোলা আপোনাৰ মোৰ জন্ম পেটৰ সন্তান এই মাই কামাখ্যা জয়কাৰী গণেশ্বৰী মাই যাতে বহুকালে ভালে কুশলে ৰাখা এই মাই কামাখ্যা জয়কাৰী গণেশ্বৰী এইখিনি মই মন্তব্য আকাৰে মই বুজাইছিলোঁ এই শিশু পুঁজিতে বনাবা এটা কাম কৰিছিলোঁ তাকে কৈছোঁ বাবা মই কিমান চনৰ পৰা কাম কৰিছোঁ বুলি আপোনালোকে প্ৰশ্ন কৰিছিল মই কিন্তু ইমানখিনি মই গুৰুত্ব নাই আৰু মই মনত নাই আৰু এটা কমিটি আহি কিবা এটা তেওঁলোকে মন্তব্য কামনা দিব বুজনি দিব মই এনে কিমান বছৰমান কাম কৰিছে মইতো 22 বছৰ কাম 22 বছৰ এইবাৰ 22 বছৰ এইবাৰ কাতি মাহ গতিকে বাবা আৰু এদিন আহিবা কমিটি খবৰ লৈ পেলাই শনিঘাট না আমাৰ গাঁৱৰে মোৰো গা ভাল নাই
হ'ব বাবা এই মন্দিৰটো উদযাপন হ'ব লাগে আৰু যাত্ৰীবিলাকে গোটেই ৰাজ্যসমূহে চাব আহিব লাগে যাতে গোটেইখিনি কামনা আজি যুৱক ল'ৰাহঁতে আহি কামনা কৰি তেওঁলোকে ঠিক বনাই যাতে সকলো ৰাজ্যে যাতে চাই আহি আনন্দ কৰে আনন্দ প্ৰয়োগ কৰি তেওঁলোকৰ মনৰ কামনা যাতে শুদ্ধ এটাই আপোনাৰ ওচৰতে গোটেইখিনি কামনা আশীৰ্বাদ ল'ম বুলি কামনা কৰোঁ ঘৰখনৰ সুমংগল গোটেই ভালে কুশলে ৰাখক ভাওনা যদি চাব আপোনালোকে চাই পিনে গোটেইখিনি গম পাব গম পাব যাতে গোটেইখিনি কামনা হ'ব মনৰ আনন্দ হ'ব গোটেইখিনি কামনা আপোনাৰ এই ঠিকটোতেই গোটেইখিনি কামনা হ'ব জয় মা কামাখ্যা জয় মা কামাখ্যা দে পিছে ককা যাওক তোমালোকে মাৰিবলৈ মজুৰ আছিলে মই আহিলোঁ কা তই আহিছা ময়ো মইতো চাব লাগিব না বহক বহিব লাগিব ইয়াত কি কৰে তাৰমানে সেইটো কওক এইটোত কি কৰে মানে এইটো ঠিক তাৰমানে ইয়াতে কথাটো দি পেলাই ইয়াতে বলি বিধান কৰোঁ এটা খাওঁ এখন খাওঁ মানে কি পূজাত কৰে এটা পূজাত মানে যাত্ৰীবিলাকে দুৰ্গা পূজাত কৰে আৰু এটা স্বইচ্ছামতে ইয়াতে নিৰ্ধাৰিত নাই যেতিয়াই খুচি তেতিয়াই তেওঁলোকে আহি ইয়াতে বলি বিধান কৰে আমাৰ সৌনি থাকে বা হয়নে এটা সৌনি থাকে এটা নিৰ্ধাৰিত নাই এটা বলি বিধান হৈ থাকে হ'ব দে আমি পিছপিনে চাব যাম দুৰ্গা পূজা কৰাত সেইটো ফটো দুৰ্গা পূজা মানে কি আমি ফটোখিনি এইটো চাব পাৰে বেক কেমেৰা কৰি দেখাম এয়া দুৰ্গা পূজা এইটো হ'ল কামাখ্যা মন্দিৰ আৰু ইয়াত নতুনকৈ বনাই আছে আৰু বহুত সুন্দৰ লাগে চোৱা নাই আৰু চাই ল'ব বাকী ভিডিঅ'কেইটাও চাই ল'ব মোৰ চেনেলটোত যায় আৰু ভিডিঅ'টো চাই যদি অতি ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব আৰু যদি বেয়া লাগে তেতিয়া ডিছলাইকটো হ'লেও মাৰি থৈ দিব এনে নাযাব থেংক ইউ ভিডিঅ'টো চাব হা